হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই মোৰ নতুন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ বহুত বহুত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এখন বহুত ধুনীয়া পাৰ্কলৈ লৈ যাম। চ' বলকচোন আগবাঢ়োঁ। এই যে ধুনীয়া ধুনীয়া সেউজীয়া ৰঙৰ গছ গছনিৰে ভৰা ধুনীয়া পাৰ্কখন দেখিছে, এই পাৰ্কখনৰ নাম হৈছে লালবাগ বটানিকেল গাৰ্ডেন, আৰু এই গাৰ্ডেনখন বেংগলোৰ চিটিৰ মাভেলি নামৰ ঠাইত আছে। আৰু এয়া হৈছে মোৰ ল'ৰা ৰেয়াঞ্চক মই মৰমতে অভি বুলিয়ে মাতোঁ। তাৰ ঘৰত মতা নামটো অভি এতিয়া 3.5 বছৰীয়া হৈছে। চ' আমি কেতিয়াবা যেতিয়া তাৰ ছেটাৰডে ছানডে স্কুল বন্ধ থাকে, তেতিয়া তাক এই প্ৰকৃতিৰ মাজত মুকলিভাৱে খেলাবলৈ আমি প্ৰায়ে ইয়ালৈ, এই লালবাগ গাৰ্ডেনখনলৈ তাক লৈ আহোঁ। আৰু এয়া হৈছে মোৰ হাজবেণ্ড। আমি এতিয়া পাৰ্কখনৰ ভিতৰলৈ গৈ আছোঁ। আমি এতিয়ালৈকে পোৱাগৈ নাই আৰু বহুতখিনি যাবলৈ আছে। চাওকচোন, দূৰৰ পৰা ইমান ধুনীয়া লাগিছে দেখিবলৈ। চালে ইমান ধুনীয়াকৈ ফুলি থকা ফুলবোৰ চায়ে থাকিবলৈ মন যায়। আৰু পাৰ্কখন দেখিছানে? আমি ইতিমধ্যে ভিতৰত সোমোৱাগৈয়ে নাই, কিন্তু ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে, দেখিলেই মনটো ভাল লাগি যায়। এয়া আহি আমি এতিয়া এণ্ট্ৰি গেটখন পাইছোঁহি। আমি ইয়াত এতিয়া টিকট দেখাই ভিতৰলৈ সোমাই যাম। এই যে গাড়ীখন দেখিছে, এনেকুৱা ধৰণৰ এখন গাড়ী লৈও আপোনালোকে গোটেই পাৰ্কখন ধুনীয়াকৈ ফুৰিব পাৰে। এই পাৰ্কখন আচলতে বহুত ডাঙৰ। গোটেই পাৰ্কখনৰ প্ৰতিটো বস্তু, প্ৰতিটো অংশ চাই শেষ কৰিবলৈ বহুত সময় লাগে। আজি যিহেতু আমি অভিক অকণমান মুকলিভাৱে খেলাবলৈ উলিয়াই আনিছোঁ, সেইটো কাৰণে আমি এডোখৰ ধুনীয়া ঠাইত অকণমান সময় বহি তাক মুকলিভাৱে খেলিবলৈ এৰি দিম। দেখিছানে অভিয়ে কেনেকৈ দেউতাকৰ পিছে পিছে আপোন মনে গৈ আছে? আচলতে ময়ো তাক পিছফালৰ পৰা চাই আছোঁ। তাৰ এই জেগাডোখৰ বহুত চিনাকি, সেইটো কাৰণে সি অলপো ভয় নকৰে, ধুনীয়াকৈ গৈ থাকে। আৰু সি কোনফালে কেনি গৈ থাকিব লাগে সি জানে। এয়া আহি আমি এতিয়া এখন ফ্ৰুটছৰ দোকান পাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ ফল মূলেৰে দোকানখন ভৰি আছে। চাই এই ফল মূলবোৰ ইমান ভাল লাগে। চাওকচোন, ফল মূলবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে। এতিয়া আচলতে আমৰ বতৰ, আম কঁঠালৰ বতৰ। চাওকচোন, দেখি ইমান ভাল লাগিছে।
অভিয়েতে ধুনীয়াকৈ আইচক্ৰীম খাই খাই গৈ আছে। সি জানে কোনফালেদি গ'লে আমি বহিবলৈ বিচৰা ঠাইডোখৰ পামগৈ, সেইকাৰণে সি ধুনীয়াকৈ গৈ আছে। এয়া চাওকচোন, ধুনীয়াকৈ গোটেই পৰিৱেশটো কিমান ধুনীয়া সেউজীয়া ৰঙেৰে ভৰি আছে। মুকলি আকাশ, মুকলি বতাহ, ইয়ালৈ আহিলে মনটো এনেই ভাল লাগি যায়। এয়া এতিয়া আমি ধুনীয়াকৈ এডোখৰ ঠাইত বহি ল'লোঁ। ধুনীয়াকৈ বতাহ বলি আছে, সেউজীয়া ঘাঁহনিৰ মাজত, সেউজীয়া পৰিৱেশৰ মাজত মনটো ইমানেই পাতল লাগি যায়, মনৰ সকলো দুখ আঁতৰ হৈ যায়। বহুত ভাল লাগে এনেকৈ যেতিয়া আমি ব্যস্ততাৰ মাজত কোনোবা এদিন মুকলি মনেৰে ওলাই যাওঁ, বহুত ভাল লাগে। এনেদৰেই আবেলি সময়ত বহুত মানুহ এই পাৰ্কখনলৈ ওলাই আহে। তেওঁলোকৰ ল'ৰা ছোৱালীবিলাককো মুকলি মনেৰে অলপ খেলিবলৈ সুবিধা কৰি দিয়ে আৰু সকলোৱে অলপ সময় আহি ইয়াত জিৰণি লয়। বহুত মানুহ আছে এতিয়া ইয়াত, বহুত মানুহে আহি তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ লগত খেল ধেমালি কৰিছে। এয়া আমাৰ অভিও ষ্টাৰ্ট হৈ গ'ল। সি ঘৰৰ পৰা এই বাবলছটো লৈ আনিছে, সি আজি বাবলছ ফুলাব। এনেকৈয়ে যদি সৰু ল'ৰা ছোৱালীবিলাকে প্ৰকৃতিৰ মাজত অকণমান মুকলি মনেৰে খেলিবলৈ পায়, অকণমান গছ, বতাহ, মুকলি আকাশ, সেউজীয়া ঘাঁহ, ইমান ধুনীয়া পৰিৱেশৰ মাজত যেতিয়া তেওঁলোকে মুকলি মনেৰে খেলিবলৈ পায়, তেওঁলোকে আৰু কেতিয়াও মোবাইল আৰু টিভিটোৰ মাজত সোমাই থাকিবলৈ নিবিচাৰে। সেইটো কাৰণেই মই ভাবোঁ যে অকণমান সময় আমি অকণমান সেউজীয়া ৰঙৰ, সেউজীয়া ঘাঁহনিৰ মাজত, সেউজীয়া গছ গছনি, ফুল, মানে এতিয়া মই দেখাব পৰা নাই কেমেৰাত, কিন্তু ইয়াত অকণমান যদি আপোনালোকে গোটেই পাৰ্কখনত ধুনীয়াকৈ ফুৰিবলৈ যায়, তেনেহ'লে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি দেখিব। সেই চৰাই চিৰিকটিবিলাক যেনেকৈ মুকলি আকাশত উৰি থাকে, এই সকলোবোৰ বস্তু যেতিয়া দেখিবলৈ পায়, সৰু ল'ৰা ছোৱালীবিলাকৰ মনবিলাকো বহুত মানে এক্টিভ আৰু বহুত বিশাল হ'বলৈ লয়। তেওঁলোকৰ চিন্তাধাৰাও বহুত পজিটিভ হয় আৰু পজিটিভ দিশে তেওঁলোকৰ চিন্তাধাৰাও সলনি হয়। ভাল কথা তেওঁলোকৰ মানে আয়ত্ব কৰিবলৈ সুবিধা হয়। তেওঁলোকে এতিয়া আৰু এইবিলাকৰ মাজত থকাৰ পিছত, ধুনীয়া এটা পৰিৱেশৰ মাজত থকাৰ সময়ত তেওঁলোকে মোবাইল টিভিৰ কথা কেতিয়াও মনত নেপেলায়। সেইটো কাৰণে মই অভিক প্ৰায়েই এই পাৰ্কখনলৈ লৈ আহোঁ, অকণমান সময়ৰ কাৰণে হ'লেও লৈ আহোঁ, যাতে অকণমান মোবাইল টিভি এইবিলাকৰ পৰা আঁতৰি সি প্ৰকৃতিৰ মাজত তাৰ অকণমান সৰু মনটোৱে মুকলিভাৱে খেলিবলৈ পায়। বহুত সময় খেলাৰ পিছত, এটা ধুনীয়া সময় কটোৱাৰ পাছত আমাৰো তাৰ পৰা যাবলৈ হ'ল। তাৰ পৰা ওলাই আহি আমি অকণমান ইয়াতে, এতিয়া যিহেতু ফলৰ ছিজন, ইয়াতে আম আৰু কঁঠালৰ ফেষ্টিভেল চলি আছে, তো আমি সেইখিনি অকণমান চাবলৈ আহিলোঁ। চাওকচোন, আপোনালোককো দেখাইছোঁ, ইমান ধুনীয়া ধুনীয়া ফল মূলবোৰ ধুনীয়াকৈ মানে সজাই থৈছে। আৰু ইয়াত এটা প্ৰকাৰৰে অকল আম নাই, ইয়াত বিভিন্ন প্ৰকাৰৰ আম আছে। আপুনি অকণমান খাই টেষ্টো কৰি চাব পাৰে। আৰু এওঁলোকে মানে পিয়'ৰ জুচ, মানে য'ত একো মিক্স নাথাকে, চুগাৰ বা কিবা একো মিক্স নাথাকে, পিয়'ৰ আমটোকে আপোনাক মানে ধুনীয়াকৈ জুচ বনাই দিব। সেয়া আমাৰ অভিয়ে জুচ খালেই। ইয়াত একো মিক্স নাই, একদম পিয়'ৰ হয়, একোৱেই মিক্স নাই, চুগাৰো নাই ইয়াত। সি ধুনীয়াকৈ খাই আছে। এনেও আমাৰ অভিৰ জুচ খুব প্ৰিয়, সি খাই খুব ভাল পায়। আমি তাক কেতিয়াও পেকেটৰ মানে জাংক এইটো জুচটো আমি খাবলৈ তাক এলাউ নকৰোঁ, কিন্তু কেতিয়াবা
মানে কিবা চিটুৱেশ্যনত পৰি খাবলৈ দিব লগা হয় কিন্তু প্ৰায়ে আমি যেতিয়া তাক ৰেষ্টুৰেণ্ট বা ক'ৰবাত ফুৰিবলৈ লৈ যাওঁ তেতিয়া আমি প্ৰায়ে তাক এই ফ্ৰেছ জুচটোৱে আমি খাবলৈ দিওঁ এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া বিভিন্ন প্ৰকাৰৰ আম মানে চায়ে আপোনাৰ খুব ভাল লাগিব আৰু মানুহ দেখিছে ইমান মানুহ আহিছে এই আম আৰু কঁঠালৰ ফেষ্টিভেলটো চাবলৈ পাৰ্কখনতো ফুৰিব লগতে আম কঁঠালৰ ফেষ্টিভেল চাবলৈও বহুত মানুহ আহিছে আমাৰ অভিয়ে এতিয়া এটা বহুত ডাঙৰ কঁঠাল লিখিছে সেইটোকে সি খুব চুই খুব ভাল পাইছে মই তাক বুজাই দিছোঁ যে এইটো কঁঠাল হয় তুমি চুই চোৱা কেনেকুৱা লাগিব এয়া চাওকচোন বিভিন্ন প্ৰকাৰৰ আম আছে ইয়াত দেখিলে ভাল লাগি যায় বহুত মানুহ আহিছে আৰু বহুতে কিনিছেও বিভিন্ন প্ৰকাৰৰ আম আমিও অকণমান আনিলোঁ খাবলৈ বহুত ভালেই আম কঁঠাল চাই শেষ হোৱাৰ পিছত অভিয়ে অকণমান মুকলি মনেৰে খেলি আছে এইটো অকণমান বেলেগ ছাইড হয় এটা বেলেগ ছাইডত আমি আহিলোঁ সি মুকলি মনেৰে দৌৰি খোজকাঢ়ি খুব ভাল পাইছে মই তাক দূৰৰ পৰাই চাই আছোঁ সি অকণমান দেৰি তাক খেলিছে এয়া যে দেখিছে এইটো এটা গ্লাছ হাউচ হয় এইটো বহুত ডাঙৰ এটা গ্লাছ হাউচ হয় য'ত আপোনাৰ ইণ্ডিপেণ্ডেন্স ডে আৰু ৰিপাব্লিক ডেৰ দিনাখন ফ্লাৱাৰ শ্ব' হয় ইয়ালৈ যদি আপোনালোকে 15 আগষ্ট আৰু 26 জানুৱাৰীত আহে তেনেহ'লে বহুত ধুনীয়া ফ্লাৱাৰ শ্ব' দেখিবলৈ পাব চাই বহুত ভাল লাগে আৰু যদি মোৰ কেনেবাকৈ 15 আগষ্টত ইয়ালৈ অহা হয় তেনেহ'লে মই আপোনালোকক ফ্লাৱাৰ শ্ব'টোৰ অকণমান এটা অংশ দেখাবলৈ চেষ্টা কৰিম আমাৰ অভি এতিয়া খেলিয়ে আছে তাৰ যাবলৈ মন নাই ইয়াত বহুত মুকলিভাৱে সি যিহেতু খেলিবলৈ পায় তাৰ যাবলৈ মন নাই তাক মাতি আছোঁ কিন্তু সি অকণো খেলিবলৈ এৰা নাই তাক নিবলৈ এতিয়া অকণমান টাইম লাগিব প্ৰিয় দৰ্শকসকল মই ইয়াৰ মাজতে আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে মোৰ মাতটো অকণমান ভাগি থকাৰ বাবে মাজে মাজে ভিডিঅ'টোত মোৰ মাতটো ব্ৰেক হৈছে চ' ইয়াৰ বাবে যেন আপোনালোকে মোক ক্ষমা কৰি দিয়ে এয়া মই অভিক অকণমান এইফালে কেইটামান কেৰকেটুৱাই অকণমান কিবাকিবি বস্তু বিচাৰি আহি খেলি আছিলে কিবা খোৱা বস্তু বিচাৰি আহি খাবলৈ আহি খেলি আছিলে তাকে মই তাক অকণমান দেখাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু কেমেৰাটোত সি দেখিছে কিন্তু কেমেৰাটোত বস্তুটো উঠা নাই সি দেখি খুব ভাল পাইছে লাহে লাহে আমাৰো যাবলৈ সময় হ'ল আমিও বাহিৰলৈ ওলাই আহিলোঁ বাহিৰলৈ ওলাই আহিয়ে এটা ধুনীয়া ডাঙৰ হিলৰ এটা পাহাৰ আছে তাতে অকণমান উঠিলোঁ খোজকাঢ়িলোঁ আমাৰ অভিৰো অকণমান উঠিবলৈ খেলিবলৈ তাত বৰ মন সি সদায় বিচাৰি থাকে কিন্তু আগতে তাক এবাৰো দিয়া নহয় এইবাৰ সি অকণমান মন কৰাৰ কাৰণে অকণমান দিলোঁ আৰু সি কিন্তু ধুনীয়াকৈয়ে গৈ আছে অকণো ক'তো পৰা নাই ধুনীয়াকৈয়ে গৈ আছে সি যাব জানিছে ধুনীয়াকৈ এনেকৈয়ে আমি এটা ধুনীয়া সময় এটা ধুনীয়া পৰিৱেশৰ মাজত ধুনীয়াকৈ এটা দিন কটাই আমি যাবলৈ ওলালোঁ এনেকৈ মাজে মাজে এখন ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত আহি অকণমান বহি অকণমান কথা পাতি অকণমান মুকলি আকাশৰ তলত বহি অকণ মুকলি বতাহ লৈ মনটো বহুত ভাল লাগি যায় নিগেটিভ চিন্তাধাৰাৰ পৰা আমাৰ মন বহুত মুকলি হয় আমাৰ মন বহুত পজিটিভ হয় সেইবাবে আপোনালোকেও কেতিয়াবা ঘৰৰ ওচৰতে থকা বা নিজৰ চহৰৰ মাজতে থকা এটা ধুনীয়া পৰিৱেশৰ এটা ধুনীয়া সেউজীয়া পৰিৱেশ থকা এখন পাৰ্কলৈ নিজৰ ল'ৰা ছোৱালীৰ লগত নিজৰ ফেমিলিৰ লগত এনেকৈ ওলাই যাবচোন মনটো বহুত ভাল লাগিব এনেকৈ ওলাই গ'লে নিজৰ কৰ্মব্যস্ততাৰ মাজত চিটি লাইফৰ কংক্ৰিটৰ পৰা ওলাই অকণমান এনেদৰে বাহিৰলৈ গ'লে মনটো বহুত পজিটিভ হৈ যায়
দৰ্শকসকল যদিহে আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদিহে আপোনালোকে সঁচাকৈ বহুত ভাল পালে তেনেহ'লে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব বুলি মই আশা ৰাখিলোঁ সো ভিউৱাৰ্ছ আশা কৰোঁ আপোনালোকে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক চাই থাকিব আৰু আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ৰ যোগেদি লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই ষ্টে ছেফ ষ্টে হেল্ডি এণ্ড লাভ ইউ অল বাই